নমস্কাৰ ৰাইজ, আজি মই আপোনালোকৰ আগত সুকন্যা সমৃদ্ধি একাউণ্টটো খোলাৰ বিশেষ কিছুমান তথ্যৰ সৈতে অৱগত কৰাম। এতিয়া মই আপোনালোকৰ আগত এইটো SBI ফৰ্ম এখন আপোনালোকৰ সন্মুখত মই ৰাখিছোঁ। সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ বাবে মই এইখন ফৰ্ম আজি লৈ আহিছোঁ। এইখন ফৰ্ম আপুনি আপোনাৰ ছোৱালীৰ বাবে টকা থ'বলৈ আনিব পাৰে। ছোৱালীৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে এইখন ফৰ্ম আপুনি আনি তাত একাউণ্টটো খুলি আপুনি তাত 250 টকাৰ পৰা আপুনি তাৰ ওপৰত আৰু যিমান পাৰে থ'ব পাৰে, কিন্তু যিমান পাৰে বুলিও তেনেকৈ থ'ব ইয়াত নোৱাৰিব। 1.5 লাখ টকালৈকেহে ইয়াত বৰ্তমান এই একাউণ্টটোত থ'ব পাৰিব। তাৰে ওপৰত আপুনি ইয়াত পইচা থ'ব নোৱাৰে। আৰু ইয়াত মিনিমাম 250 টকাৰ পৰা আৰম্ভ কৰিব পাৰে। তাৰে ওপৰত আপুনি ধৰক মাহে 250 থ'ব পাৰে, 500 থ'ব পাৰে, 1000 থ'ব পাৰে। তেনেকৈ ইয়াত মানে নীতি নিয়ম এনেকৈ বান্ধোন এওঁলোকে কৰি দিছে। আৰু এই একাউণ্টটো অকল আপোনাৰ বেংকত বুলি নহয়, পোষ্ট অফিচতো আছে। কিয়নো মই পোষ্ট অফিচৰ পৰাও এখন ফৰ্ম আনিছোঁ। এইখন ফৰ্ম আপোনাৰ পোষ্ট অফিচৰ পৰা আনিছোঁ, এইখন আৰু এইখন। মই এতিয়া মোৰ একাউণ্ট SBIত আছে, সেই গতিকে মই এতিয়া SBIত থ'ম একাউণ্টটো। SBIত খুলিম মই সুকন্যা সমৃদ্ধি একাউণ্টটো মই SBIত খুলিম মোৰ ছোৱালীৰ বাবে। আৰু এইটো একাউণ্টটো আপোনাৰ ছোৱালীৰ 10 বছৰ ওপৰ হ'ব নালাগিব। ছোৱালী 10 বছৰ তলত বয়সৰ হ'ব লাগিব। আৰু ছোৱালী এখন ঘৰৰ 2জনী ছোৱালীৰহে আপুনি ইয়াত একাউণ্ট খুলিব পাৰিব। আৰু এই সুকন্যা সমৃদ্ধি একাউণ্টটো আপোনাৰ 22 জানুৱাৰী 2015ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো স্কিমটো আনিছিলে। আৰু এই স্কিমটো আপোনাৰ বেটি বচাও বেটি পঢ়াও তাৰে ভিতৰতে এইটো স্কিম পৰে। আৰু তেতিয়াৰ পৰা এতিয়ালৈ চলি আছে স্কিমটো। সেই গতিকে ময়ো গম পালোঁ, আৰু ময়ো মোৰ ছোৱালীৰ কাৰণে, মোৰ ছোৱালী এতিয়া 2.5 বছৰ হৈছে, মোৰ ছোৱালীৰ কাৰণে এই একাউণ্টটো খোলোঁ বুলি মই ফৰ্মখন আজি আনিছোঁ। আৰু এইখন ফৰ্ম এতিয়া কেনেকৈ ফিল আপ কৰে আপোনালোকক মই দেখাইছোঁ অকণমান। ইয়াত আপুনি আপোনাৰ SBI বেংকৰ যদি হয় ভাল কথা, মই এইটো SBI বেংকৰে ফৰ্মখন লৈছোঁ আগত আপোনালোকৰ। SBI বেংকৰ আপোনাৰ য'ত ব্ৰাঞ্চ, সেই ব্ৰাঞ্চ নামটো ইয়াত লিখি দিব, SBI বেংকৰ ব্ৰাঞ্চৰ। আৰু ইয়াত মোৰ নামটো লিখিছোঁ, আপোনালোকৰ দেউতাক বা মাকৰ গাৰ্জেন দুজনৰ ভিতৰত এজনৰ নাম লিখিলে হ'ল। ইয়াত মোৰ নামটো লিখিছোঁ তেনেকৈ। আৰু ইয়াত তেনেকৈ ইয়াতে নামটো লিখিব দিছে, ইয়াতে চাব নেম অফ দ্য পেৰেণ্ট গাৰ্জেন, তেনেকৈ নামটো ইয়াত লিখিব দিছে এওঁলোকে। মই মোৰ নামটো লিখিছোঁ। তাৰপিছত এনেকৈ আহি আপুনি চাব ইয়াত দিছে সুকন্যা সমৃদ্ধি যোজনা ইন দ্য নেম অফ কুমাৰী। আৰু যিজনী ছোৱালীৰ হয় ইয়াত থ'ব আপুনি পইচাটো, সেই ছোৱালীজনীৰ নাম ইয়াত হ'ব লাগিব। ইয়াত মোৰ ছোৱালীজনীৰ নামটো এনেকৈ লিখি দিছোঁ। আৰু ইয়াত এনেকৈ কৰি ইয়াত আপুনি কিমানকৈ জমা থ'ব মাহে, তাত এই পইচাটো উল্লেখ কৰি দিব লাগিব। মই আগতে অকণমান ফিল আপ কৰিছিলোঁ, সেইকাৰণে মই এনেকৈ দেখাইছোঁ। অকণমান আৰু ফিল আপ কৰিব মোৰ বাকী আছে। ইয়াত আপুনি যিমান পইচা থয় সেইটো এমাউণ্টটো ইয়াত লিখি দিব। আৰু ইয়াত আপুনি ৱৰ্ডত লিখি দিব এনেকৈ লিখি আপুনি তললৈ নামি আহিব। তললৈ চাব ইয়াত নেম অফ একাউণ্ট হোল্ডাৰ গাৰ্ল চাইল্ড কুমাৰী, মানে ছোৱালীজনীৰ নামত থ'বতো, এই ছোৱালীজনীৰ নামটো ইয়াত আপুনি লিখি দিব। ইয়াতে মোৰ ছোৱালীৰ নামটো লিখি দিছোঁ। ডটাৰ অফ ফাদাৰ মাদাৰ নেম, আৰু আপোনাৰ ছোৱালীজনীৰ দেউতাক মাকৰ যিকোনো নাম ইয়াত হ'লে আপুনি লিখিব পাৰিব। যিকোনো নাম ইয়াত আপুনি উল্লেখ কৰিব পাৰিব, বা দেউতাক বা মাকৰ। ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ ছোৱালীজনীৰ ডেট অফ বাৰ্থ হ'ব। মোৰ ছোৱালীজনীৰ ডেট অফ বাৰ্থ ইয়াত লিখি দিছোঁ। আৰু ইয়াত তলত ৱৰ্ডত লিখিব, এওঁলোকে উল্লেখ কৰি দিছে। ইয়াত লিখিলেও হ'ল নিলিখিলেও হ'ল, মই ইয়াত তথাপিতো লিখিছোঁ। এতিয়া চাব আপুনি তলত ডিটেইলছ বাৰ্থ চাৰ্টিফিকেট, আৰু ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেটখন ওলাই ল'ব। ওলাই লৈ চাৰ্টিফিকেট নাম্বাৰ বুলি এটা ওপৰত থাকিব 4টা নম্বৰৰ, সেই চাৰ্টিফিকেট নাম্বাৰটো ইয়াত বহুৱাই দিব। আৰু ডেট অফ ইছ্যু, তাৰমানে বাৰ্থ চাৰ্টিফিকেটখন আপোনাক কেতিয়া ইছ্যু কৰিছে সেইটো ডেটো আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখনত থাকিব, সেইটো ইয়াত তুলি দিব ধুনীয়াকৈ। আৰু ইয়াত তলত আৰু চাব নেম অফ পেৰেণ্ট গাৰ্জেন, আৰু গাৰ্জেনৰ নাম ইয়াত লিখিব। দেউতাক হওক বা মাক, আপোনালোকৰ যিকোনো এজনৰ নাম ইয়াত লিখি দিব। ID ডিটেইলছ, আৰু এইটো গাৰ্জেনৰ ডিটেইলছখিনি ইয়াত দিব লাগিব। ইয়াত এওঁলোকে উল্লেখ কৰি দিছে ফৰ্মখনত, ময়ো দিম। ইয়াত আপোনালোকক দেখাইছোঁ। ইয়াত চাৰ্টিফিকেট নাম্বাৰ, বা আপোনালোকৰ আধাৰ কাৰ্ড যদি আছে, আধাৰ কাৰ্ডেই মেইন আজিকালি। পেন কাৰ্ড আছিলে আগতে, এতিয়া আধাৰ কাৰ্ড মেইন হৈ পৰিছে। সেই গতিকে ইয়াত আধাৰ কাৰ্ডৰ আপোনাৰ আছে যদি আধাৰ কাৰ্ডত ইয়াত গোটেই ডিটেইলছখিনি ইয়াত ভৰাই দিব আপোনালোকৰ। ইয়াত যি দিছে চাৰ্টিফিকেট নাম্বাৰ, ডেট অফ ইছ্যু, আৰু পিছত চাব
এড্ৰেছ প্ৰেজেণ্ট আৰু ইয়াত প্ৰেজেণ্ট এড্ৰেছটো আপোনালোকে য'ত বৰ্তমান আছে সেই প্ৰেজেণ্ট এড্ৰেছটো আপোনালোকে ইয়াত লিখি দিব মই ইয়াতে লিখি দিছোঁ আৰু পাৰ্মানেণ্ট আপোনাৰ প্ৰেজেণ্ট বৰ্তমান য'ত আছে সেইটো লিখিব আৰু যদি তাত নাথাকে পাৰ্মানেণ্ট ভৱিষ্যতলৈ যদি ক'ৰবাত আপোনালোকৰ স্থায়ী ঘৰ হয় তাত যায় সেইটো ইয়াত লিখি দিব পাৰে আৰু নহ'লে বা যদি আপোনালোকৰ বৰ্তমানত যিটো ঠাইত আছে সেইটোৱে যদি আপোনালোকৰ পাৰ্মানেণ্ট তেনেহ'লে ইয়াত লিখি দিব পাৰ্মানেণ্ট বুলি ডিটেইলছ অৰ্ডাৰ KYC এইটো আপোনাৰ আধাৰ কাৰ্ডে হ'ব আপোনাৰ একাউণ্টটো খোলা আছে চাগে SBI বেংকত সেই SBI বেংকৰ একাউণ্টটো যদি খোলা আছে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ আগতেও জমা দিছে সেই গতিকে আধাৰ কাৰ্ড বুলি ইয়াত দি দিব আৰু ইয়াত তলত দিছে এনেকৈ I hereby undertake the abide by the provisional rules and এইটো মানে নীতি নিয়মবোৰ ওপৰৰ নীতি নিয়মবোৰ আপুনি যিখিনি ইয়াত একচেপ্ট কৰিলে সেইখিনি ইয়াত তলত দিছে যাতে মানি লৈছে যে আপুনি টাইম টু টাইম যাতে আপুনি পইচাটো মানে জমা দিব পাৰে ঘূৰাই নহয় জমা দিব যাতে পাৰে টাইম টু টাইম যাতে আপুনি আপোনাৰ যিটো মাহিলী যিটো আপুনি এমাউণ্ট ধৰিছে সেই এমাউণ্টটো যাতে টাইম টু টাইম আপুনি দিব পাৰে সেই গতিকে তেওঁলোকে ইয়াত দি দিছে আৰু সেই তেতিয়াৰ পৰা তেওঁলোকে ধৰিব আৰু এইটো ইয়াত তলত দি দিছে ইয়াত আপোনাৰ ছোৱালীজনীৰ নামটো উল্লেখ কৰিলে হ'ল তলত ইয়াত ছোৱালীজনীৰ নাম লিখি দিব আৰু এনেকৈ চাইন কৰি দিলে হ'ল আৰু এনেকৈ কৰি আপুনি সুকন্যা সমৃদ্ধি একাউণ্টটো ফৰ্মখন আপুনি ফিল আপ কৰিব পাৰিব আৰু এই সুকন্যা সমৃদ্ধি একাউণ্টটো আপোনাৰ ছোৱালীৰ হায়াৰ ষ্টাডিৰ বাবে এক ধুনীয়া এটা স্কিম হয় আৰু এই স্কিমটো অকল হায়াৰ ষ্টাডিৰ বাবে নহয় যদি আপুনি ভাবিছে আপোনাৰ ছোৱালীৰ ভৱিষ্যতটো সুৰক্ষা কৰিব পাৰে বা ছোৱালীজনীৰ যদি ভালকৈ বহুতো অভিভাৱকে ভাবে যে মোৰ ছোৱালীজনীৰ বিয়াৰ বাবে বহুতো টকা পইচাৰ প্ৰয়োজন হ'ব সেই গতিকে এনেকুৱা এটা স্কিমত আপুনি থ'ব পাৰে আৰু এই স্কিমটো লঞ্চ সেইকাৰণে কৰিছে এই স্কিমটো অনাৰ এইটোৱে কাৰণ যে ল'ৰাৰ এটা উদাহৰণ নাই এই স্কিমটো অনাৰ এটাই কাৰণ যে ছোৱালীৰ ভৱিষ্যতটো সুৰক্ষা হওক আৰু ছোৱালীৰ যাতে মানুহে পেলনীয়া বুলি ভাবিব নালাগে আৰু ছোৱালীও যাতে ইয়াৰ অংশীদাৰ হয় ছোৱালী বিভিন্ন ধৰণত অংশীদাৰ হ'ব পাৰে আৰু ছোৱালীৰো আমাৰ জীৱনত গুৰুত্ব আছে সেই গতিকে চৰকাৰে এই যোজনাটো আনিছে এই যোজনাত ছোৱালীৰ ভালৰ বাবে এই যোজনাটো আনিছে আৰু ছোৱালীৰ সুৰক্ষাৰ বাবে এই যোজনাটো আনিছে ছোৱালীৰ হায়াৰ ষ্টাডিৰ বাবে ছোৱালীৰ বিয়া বাৰুৰ বাবে এই একাউণ্টটো আপুনি খুলিব পাৰে এতিয়া মোৰ ফৰ্মখন ফিল আপ কৰা হৈ গ'ল এয়া চাওক আৰু এইখন পিছফালে আছিল এইখন ফৰ্মো ফিল আপ কৰি দিব লাগিব এই দুখন ফৰ্মেই সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ বাবে লাগে আৰু এই দুখন ফৰ্মে আপোনালোকক বেংকত দি দিব খুজিলে এই ঠিক তেনেকৈ মই যেনেকৈ কৰিছোঁ ফিল আপ এনেকৈয়ে কৰিব ইয়াত আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ লগতে পিনক'ড চিটি ইমেইল ফোন নম্বৰ এই সকলোবোৰ আপুনি ফৰ্মখনত ধুনীয়াকৈ ভৰাই দিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাব ধন্যবাদ